হেতেন ৰাইজৰ মানুহ জনাব লাগছিল কি বাবা ও তই কিঠাল আহি পালি অ দেউতা মই এই মাত্ৰ আহি পাই দুদিন আগে আহিব নোৱাৰিলি এই গাড়ী চাড়ী চলা নাই এইবিলাক বেমাৰৰ কথাটো শুনি আছা চাওঁ কাহিও আছা হ চাওঁ জ্বৰ আছে না জ্বৰ আছে ৰ ডাক্তৰক গেলি ফোনে কৰিব লাগে ল'ৰাটোক চাব লাগিব না ই ঘৰটো বেলেগ নাই নাই চাব লাগিব ৰ এই মোৰ ল'ৰাটো আহিছে বাহিৰৰ পৰাই কাহি আছে এই ডক্তৰক গেলি ফোন কৰচোন ফোন কৰ অঁ ফোন কৰ আহিছে আমি ফোন কৰিছিলো হয় নেকি ক'ত আছে ৰোগীটো এইটোৱে নেকি আহক আপুনি মাছখন মাৰি ল'বচোন আপোনাৰ ল'ৰাটো ক'ত আছিলে আগতে তেজপুৰত কেতিয়া আহিছে আজি আহিছে ন ল'ৰাটোৰ বয়স কিমান হৈছে 18 বছৰ 18 বছৰ এনে আপুনি কেনেকৈ গম পালে বস্তুটো আহি পেলাই কাহটো মই শুনিলোঁ শুনি পেলাই মই হেৰি এটা গম পাইছোঁ মই জ্বৰো আছে মই আনি মই হাত দি এনে লাহেকৈ নিলাব পাৰি চালোঁ মই চাওঁতে জ্বৰ আছে মই তাৰে এটা বাহিৰা ৰুমত থৈ দিলোঁ আৰু কাকো সোমবাৰ দিয়া নাই এতিয়া ল'ৰাজন ক'ত আছে আমি চাই লওঁ আৰু আপুনি বাঢ়ি যাব হয় এতিয়া দুজন মাৰি দিবা ছাৰ বহক ল'ৰাজনৰ নাম কি আছিলে যুৱৰাজ দাস আৰু বয়সটো 18 আছিলে আৰু গাঁওখনৰ নাম আমি টেষ্টটো লৈ ল'লোঁ আৰু 24 ঘণ্টাৰ মূৰত আমি আপোনাক ৰিপৰ্টটো দি দিম আৰু বাকী আপোনাৰ এতিয়া আমি গৈ থাকোঁ আৰু আপোনাক কেইটামান পৰামৰ্শ দি থৈ যাওঁ আমি চাবলৈ ভালদৰে হাত ধুব আৰু খোৱা পানীটো ভালদৰে আপোনাৰ ব্যৱহাৰটো ভালকৈ ৰাখিব আৰু ৰোগীজনক খানাবিলাক একমিটাৰ দূৰত থাকি কিনে দিব আৰু আপুনি বাকী কোনো সেয়াৰ ৰুমটোত কোনো নাযাব গম পাইছেনে বুজি পাইছে অঁ ছাৰ আহক যাওক অঁ ঠিক আছে তোমালোকে অলপ ভালদৰে হেৰি কৰিবা হা অঁ ছাৰ হয় নেকি অঁ নিগেটিভ নেকি অঁ ঠিক আছে কৈ দিম দিয়ক ভাইটি কি খবৰ যুৱৰাজৰ ৰিপৰ্টটো আছিল সি নিগেটিভ আহিছে হয় নেকি ছাৰে ফোন কৰিছে ঠিক আমি যাই তাত এই ভিডিঅ'টো আমি কৰোণা ভাইৰাছৰ সজাগতাৰ বাবে বনাইছোঁ আমিও সামাজিক দূৰত্ব বজাই ৰাখিছোঁ আৰু আপোনালোকেও সামাজিক দূৰত্ব বজাই ৰাখিব আৰু আমি ইমানতে ভিডিঅ'টো আমি সামৰণি মাৰিছোঁ ধন্যবাদ